হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছে? ময়ো ভালে আছোঁ। যাতে কি আপোনালোকে শেষলৈকে চাই আশা কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজি মই বেছি নাই, অলপ চলপ কাম চাম কৰিলোঁ আৰু এতিয়া বৰ্তমান মায়ে চিলাই কৰি আছে। তো এইটো আমাৰ মা চিলাই কৰি আছে। হাই হেল্ল' আপোনালোকে আমাৰ ভিডিঅ'টো চাই কমেণ্ট কৰিব। আৰু মই বৰ্তমান এয়া এটা দুটা অৰ্ডাৰ চিলাইবিলাক আনি পেলাই ঘৰটো চলাওঁ আৰু এটাই ল'ৰা মোৰ কাম কৰি আছে আৰু মই চিলাই পাতি কৰি পেলাই যেন তেন ঘৰ চলাই আছোঁ বৰ্তমান। আৰু মোৰো ইমান এটা গা ভাল নাই, অসুখ বিসুখ হৈয়ে আছোঁ। তথাপিও আৰু নিজৰ কৰ্তব্য কামটোতো কৰিবই লাগিব। জীয়াই থকা সময়খিনিতো কিবা এটা কৰি খাব লাগিব, ঘৰ চলাব লাগিব বুলি সদায় এই চিলাইটোকে যেন তেন কৰি থাকোঁ অসুখ বিসুখ লৈয়ে। গতিকে আমাৰ বোৱাৰী যিটো ভিডিঅ'টো কৰি আছে আপোনালোকে অলপ কমেণ্ট কৰিব, যদি ভাল লাগে আপোনালোকক শ্বেয়াৰ কৰিব। সেইটো মই আপোনালোকক টানি অনুৰোধ কৰিম। নমস্কাৰ। চিলাই কৰাটো দেখালোৱে, যোনদিনা কাটিং কৰিব আৰু ধুনীয়াকৈ মানে সেইটো দেখাম কেতিয়াবা কাটিং কৰা ইয়া কিবা। আৰু এটা কথা, মেইন পোৱালিটোৰ বেমাৰ হ'ল। বেমাৰতে মানে কালি মই অলপমান দেখভাল নকৰিলোঁতো, সেইটোৰ কাৰণে সি অলপমান দুৰ্বল হৈ গ'ল। এইজনী দুৰ্বল হৈ গ'ল, তো ইয়াকেইটা আৰু ভালকৈ যতন কৰিব লগা পৰি আছে। দিনৰ সাজ খাব ওলাইছোঁ। কাচকল, ৰঙালাও আৰু আলু তৰকাৰী এটা, ডিম বিলাহী চাটনি, মানে টপ বনাইছে আৰু চাটনি বুলি মুখত দি ওলালে, আৰু ভাত। আৰু জলকীয়া মোক লাগে দে, জলকীয়াটো থাকিব। একদম সৰু আমাৰ খাব ওলাইছোঁ। মাও খাই আছে সেই চাইডে আৰু মই সেয়াইতে। আমাৰ খানাটো আজি আজিকালি গৰম দিন পৰিছেতো, মুৰ্গীয়ে টেমা পেলালে। কাচকল বুটমাৰ লগত চব্জিটো ভালে বনাইছে বাৰু। তাৰপিছত আৰু ফুৰিব ওলাই আহিছোঁ আৰু আমাৰ ঘৰৰ কাষতে, সেইটোৰ কাৰণে আৰু ভাবিলোঁ ভিডিঅ'টো বনাওঁ। এইটো আমাৰ বাঁহৰ জোপা। এইটো আলু খেতি কৰিছে। গছবোৰ বৰ্তমান শুকাই গৈছে আৰু বেছি দিন নাই, অলপমান দিন আছে, তাৰপিছত আলু ওলাই যাব। এতিয়া বৰ্তমান এইটো মানে শুকাব দিয়া গৈছে, ঔষধ দিয়া চব দিয়া হৈ গ'ল। তেতিয়া এইটো মৰিব আৰু গছবোৰ মৰাৰ পিছত ইয়াৰ পৰা আৰু আলু ওলাই লৈ যোৱা যাব। ওলাই এতিয়া বৰ্তমান আমি গৈ আছোঁ আৰু মোৰ লগত বাইদেউ। এইটো ভুটকি দে, এনে নাম প্ৰতিমা, কিন্তু আমি ভুটকি বুলি মাতোঁ মৰমত। বৰ্তমান কলেজ পঢ়ি আছে, ফাৰ্ষ্ট ইয়াৰ। মই কেতিয়াও আজিলৈকে দলঙত যোৱা নাই। ভিডিঅ'টো বনাম আৰু চায়ো আহিম বুলি কেনে আজি আহি পালোঁ। দলংটোৰ কাষতে আছোঁ, দলং আহি পোৱা নাই। আৰু এন্তে কিবা কিবি কৈ আছে দে মোৰ বাৰে, মই ভিডিঅ' বনাই থকাৰ কাৰণে। কৈছে বে কি মানে এনে অকলে অকলে বকি থাকে বুলি কে। একদম ডাঙৰ ডাঙৰ মাছ পোৱা যায়। মই আহিব লাগিব আৰু মাছ মাৰিবৰ কাৰণে। ইয়াতে মানে ভয় লাগে ন, আহি যাব পাৰে যে নোকোৱা নোলোৱাকৈ, তো অলপমান মনত ভয় সোমাই থাকে। আৰু আহিলেও একো নাই, ইয়াত জাগা দিছে বহিবৰ কাৰণে, তো এইখিনিত বহিব পাৰিব। মানে ট্ৰেইন আহিলে এই চাইডে আহিব পাৰে আৰু ৰ'ব পাৰিব। তো এনেকুৱা বাইদেউ আহিছে, একো নকয় এন্তে লাজ কৰে। ময়ো এতিয়া চেষ্টা কৰি আছোঁ আৰু আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে। মই ঘূৰিলোঁ, এক দুটা চেলফি ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু আজিৰ ভিডিঅ' এইখিনিতে শেষ কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম।
যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই